Okay, hello everyone and welcome back to my channel. तो हमारा रिपब्लिक डे राइड टू आरम्भ हो গৈছে কিন্তু আপোনাৰ বহুত বেছি দেৰি হৈ গ'ল এই স্কেমাৰ আমি যাব লগা আছিল 10:30 কিন্তু টাইম হ'ল 11:30 তো কি হ'ব স্যাৰ আপুনি ইয়াৰ বিষয়ে কি ইমান দেৰি হ'ল গম পাৰা নেকি কৰিছে আপুনি তো এইফালে আমাৰ বাইক আছে এক্সপালস মোৰ বাইকখন যাব RS আছে 220 আছে আৰু আমাৰ মহন্ত আহি আছে TVS দি লেজেন্ডাৰী বাইক তো তাক ৰখি আছো আমি আইছি নেকি ओके तो नाम लैसो महंत आमार हाजिर माने गुंजनत अलप एकेलगे आहिছিল কিন্তু गुंजनत अलप আগত গুছি আহিল তো महंत অলপমান দেৰি হ'ল তো महंत আহি আছে তো আৰু ৰাহুল ৰখি আছে আমাক পাঠশালা তো ৰাহুলক লৈ যাম আৰু আমি এইটা মিনময় আছে আমাৰ অংকুৰ ডাব্লু সুমনৰ লগৰ এটা এইফালে আছে গুঞ্জন আৰু महंत তো আহি আছে আৰু ৰাহুল ৰখি আছে পাঠশালা তো লেটস গো যাব লাগে এতিয়া এই তো ওলাই আহিলো ঘৰৰ পৰা আৰু আজি এতিয়া আমি প্ৰথমতে যাম মানাছত তাতে অলপমান বহিম গুটেকেইটাই একেলগে তাত মানে দুপৰীয়াৰ ভাতটো খাম আৰু তাৰ পৰা গুছি আহিম তাৰ পিছত নেক্সট ধামাকা প্লেন এটা আছে ধামাকা মানে এইটো হয় নে নহয় শিওৰ নহয় বাৰু 50-50 হৈছে এতিয়ালৈকে যদি সেইটো হয় ন সঁচা কৈছো জীৱনৰ কাৰণে বহুত ডাঙৰ সপোন এটা পূৰণ হোৱা বুলি ক'ব লাগিব যদি সেই বস্তুটো যদি হৈ যায় তাৰমানে কথা পাতিছোঁ আৰু এই কামটো হয়নে নহয় গম নাপাওঁ আৰু এইটো ভিডিঅ'ত আপোনালোকে কিন্তু সেইখিনি বস্তু দেখা নাপায় ইয়াৰ নেক্সট ব্লগত দেখা পাব যদি হয় তেতিয়াহ'লে মই মানে গম পাব আৰু নেক্সট ব্লগত দেখা পাব যদি নহয় তো এনে বেলেগ ব্লগ আহিব অলপমান টাইমৰ ইফাল হৈছে আমাৰ মানে ওলাব লাগিছিল সোনকালে কিন্তু অলপমান দেৰি হৈ গ'ল উপায় নাই আৰু তো দেখা যাওক আৰু এইফালে আমাৰ গুঞ্জনে পুৰা ফালি চিৰি গৈছে আৰু এইফালে গুঞ্জনে ফালি চিৰি যাই আছে তাক অভাৰটেক কৰি দিওঁ নেকি ভাল লাগিব কিবা এটা কিন্তু হাইৱেটো যে এই দুনিয়াৰ য'তে ত'তে স্পীড ব্ৰেকাৰ গুঞ্জনে এক্সপালছখন পুৰা ফালি আছে আইয়া পিকআপটাৰ গুঞ্জন বৰ্তমান আছে 100 স্পীডত তো আমি অলপমান 120-30 দৌৰাই দিওঁ বাইকখন আমি অলপ আগত গুচি যাম আৰু এনেও এইখিনি হাইৱে ইয়াৰ ওচৰত হাইৱে ৰাস্তা নাই আৰু এনেও ইয়াৰ ওচৰত সৰু ৰাস্তা পাম তাতে লাহে লাহে যাব লাগিব তো হাইৱেত অলপমান দৌৰাই লওঁ বাইকখন বাৰু ভাল লাগে আমি আহি পালোঁ পাঠশালা আৰু আমি ইয়াৰ পৰা যাব লাগিব ৰাইট চাইডে মানে যোনটো ভূটানত যোৱা ৰাস্তা আছে সেইফালে যাব লাগিব তাৰ পৰা অলপমান গ'লে তাৰমানে এটা সৰু ৰাস্তা আছে তেনেকৈ গ'লে শ্বৰ্টকাট হয় ভৱানীপুৰ হৈও যাব পাৰি মানাছ আৰু আপুনি কি বুলি কয় বৰপেটা ৰোড হৈও যাব পাৰি তো যেনেকৈ মন তেনেকৈ যাব পাৰি কথাটো হৈছে সেইটো কিন্তু আমি যাম এনেকৈ আমি এতিয়া এনে মিছামিছি চিধা আৰু ভৱানীপুৰ নাযাওঁ এনেকৈ গ'লে আমাৰ অলপ শ্বৰ্ট হয় তাৰমানে তো কথাটো হৈছে এইটো বাকী ইহঁত দেখোন দেখা দেখি নাই এনেই অলপ ফালি দিছিলোঁ আৰু আহি আছে চাগে ইহঁতে পিছত এটা ৰাহুলে পুৰা ফোন কৰি আছে মানে ঠিক ৰখিব 1 ঘণ্টামান হ'লতো তো সেইকাৰণে ৰখি থকা কামটো বহুত মানে ভেজালি কাম দাদা চাই দিয়ক অ'কে ৰখি আছে দে ই ফোন মাৰি আছিল নেকি এইটো গোটেইকেইটা এতিয়া চব এক লগ হৈ গ'লোঁ এতিয়া গোটেইকেইটা আমি আগবাঢ়ি আছোঁ আৰু মানে কৈছিলোঁ ন হাইৱেৰ পৰা আমি সোমাই আহি হাইৱেতে যি স্পীডত যাব পাৰিম আৰু এইফালে আৰু মানে ভিতৰৰ ৰাস্তাতে যাম তো সেইকাৰণে বেছি জোৰত যাব এনেও নোৱাৰিম তো সেইকাৰণে হাইৱেত অলপমান জোৰত আহি গ'লোঁ আৰু তো ইয়াৰ পৰা অলপমান আগত পাম কেন্দুগুৰিৰ পৰা আমি যাব লাগিব লেফ্টে সোমাই কিনে লেফ্টে সোমাই সেনেকৈ ভিতৰে গ'লে ডাইৰেক্ট আৰু মানে মানাছ নাপাওঁ তো ভৱানীপুৰৰ পৰা যোনটো ৰাস্তা সেইটো কানেক্ট কৰি আমি তাতে তো আহি আমি আৰু আহি পাম বহুত বেছি দূৰ নাই আৰু ধৰক 5 কিলোমিটাৰমান আছে আৰু প্ৰথমতে যাওঁ আমি ৰিজৰ্টখনত মানে মেক্সিমাম টাইম আমি মানাছ আহিলে এখন ৰিজৰ্টতে যাওঁ ডালবি ৰিজৰ্ট বুলি এখন আছে তো সেইখনত যাওঁ তো সেইখনত যাম তাত মানে খোৱা লোৱাটো অৰ্ডাৰ দি থ'ম আৰু অৰ্ডাৰ দি কিনে আমি অলপ ওলাই যাম ঘূৰাৰ কাৰণে এইটো হৈছে ডালবি কটেজ যোৱা ৰাস্তাটো আৰু বাকীকেইটা আহিছে নে আহিছে তো আহি পাইছে বাকীকেইটা তো এইটো হৈছে কটেজ যোৱা ৰাস্তাটো মানাছ নাপাওঁতে মানে মানাছৰ গেটখন নাপাওঁতে এটা ৰাস্তা আছে সোমাই আহিব লাগে সোমাই আহি এইটো ৰাস্তাৰে এনেকৈ গ'লে কটেজখন পায় আৰু চাওক যোৱা ৰাস্তাটোৱে কি মজা মানে দুইফালে গছ সৰু ৰাস্তা গাঁৱৰ একদম মানে মজা তো আজি মানুহ চাগে হৈছে 26 জানুৱাৰী বুলি মানুহ হৈছে কিছু হৌ চিনাকি লগৰো আছে বহুত পাপন ইফালে হা এইফালে হা তই
অ তুই কি কৰবা আহিছা আকে তো ভাত চাত অৰ্ডাৰ দি লৈছোঁ ভাত অৰ্ডাৰ মানে আপোনাৰ খানা পিনা অৰ্ডাৰ কৰি দিছোঁ এতিয়া আমি অলপমান সেইফালে যাম ওলাই নদীৰ পাৰলৈকে অ'কে এনেকৈ যাব পাৰি ৰাস্তা এটা আছে বাৰু ধুনীয়াকৈ ওকে আৰু এনেকৈ আপোনাৰ যাই কিনে তেতিয়া আহো ৰ'বা অলপ তো এইফালে আছে আৰু আপোনাৰ চাহ বাগান চিধাই যাম আমি যোনটো মানাছৰ যোনটো মেইন ৰাস্তা সেইটো উঠিম এই চব মানাছে বাৰু কিন্তু এইটো হৈছে আপোনাৰ ভিতৰৰ ৰাস্তাখিনি আপোনাৰ মানাছৰ যোনখিনি গলি গলি আপোনাৰ ৰিজৰ্টবোৰ যে আছে সেইবোৰ ৰাস্তা ইয়াৰ পৰা ওলাই আহি আপোনাৰ এইখন আৰু এখন ৰিজৰ্ট এইখনো আপোনাৰ বহুত ভাল ৰিজৰ্ট হয় আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে আগতে মানাছ আৰু তেতিয়াহ'লে গম পাই এইফালে অলপমান আগত গ'লে গা ধোৱা মানে মজা জেগা এটা আছে আমি আহোঁ গৰমৰ দিনত ইয়াত মানাছত এনেই ফুৰাৰ কাৰণে আৰু গা ধুব আহোঁ তো ডিম্পু মই ৰাহুল প্ৰায় মানে গৰমৰ দিনত অহা যায় ইয়াত আৰু আপোনাৰ জীপ চাফাৰী কৰি আহিলে সেইখন মেইন গেটেদি সোমাব আৰু আপোনাৰ এনেকৈ মানে ওলাই আনিব এনেকৈ এই গাড়ীখন যে আহিছে দেখিছেনে দেখা পাইছেনে পোৱা নাই বা গম নাপাওঁ বাৰু তো এইখন গেটেৰে আপোনাৰ সেই তেনেকৈ ভিতৰত ঘূৰাই লাষ্টত আপোনাৰ এনেকৈ ওলাই আনিব এইখন গেটেৰে এইখন জীপ চাফাৰী কৰি আহি গ'ল কিন্তু এতিয়া জীপ চাফাৰী কৰি লাভ নাই এতিয়া আপোনাৰ বহুত দেৰি হৈ গৈছে তো এইটো টাইমত ভাল নালাগে কৰি এতিয়া আমাৰ বাইকখিনি ওপৰত থৈ দিলোঁ মানাছৰ আপোনাৰ যোনটো মই গেটখন দেখাই আছিলোঁ য'ৰ পৰা মানে এক্সিট কৰে চাফাৰী কৰিলে সেই তাত কৰে বাইকখন তো আৰু ইয়াৰ আমি কৰিম এতিয়া অলপ বহুত চাফাৰী তো এইকেইটা বাকীকেইটা তো লাইফ জেকেট পিন্ধি লৈছোঁ কাৰণ মেণ্ডেটৰি এইটো পিন্ধিব লাগিব আৰু অকল লাইফ জেকেট পিন্ধে নহয় হেলমেটো পিন্ধিব লাগিব ভাই আৰু বমি যদি হয় তোমাৰ কি হা সেইকাৰণে খিৰিকীৰ ওচৰত বহি লৈছোঁ বমি নহয় আৰু চব বাকীকেইটাই গোটেইকেইটাই লাইফ জেকেট পিন্ধি লৈছে আৰু জেকেট পিন্ধা সেই নাটক নকৰবা জেকেট পিন্ধা হা কি জেকেট নাই একদম ফিলিংটো মানে পুৰা গোৱা নিচিনা লাগিছে পুৰা একদম বিচৰ চাইডত একদম পুৰা একদম নাও চৰ বহি লৈছোঁ এতিয়া আমি ডলফিন চাম এতিয়া গোৱাৰ ফিল পাওঁতো গোৱাৰ ফিল পাইছি গোৱাৰ ফিল তো আমাৰ মানে ৰাইড আৰম্ভ হৈ গৈছে বহুত ৰাইড আৰু এইফালে চাওক মানুহে পিকনিক চাওঁ জম্মু দেখাই দিছোঁ অলপমান পিকনিক আৰু বাপৰে পুৰা একদম হাল্লা হৈ গৈছে বতৰত ল'ৰা ৰাস্তা আমি পুৰা হাল্লা হৈ গৈছে পুৰা একদম তো পুৰা মজাকৈ ঘূৰি আহিম চাওক মানুহ আপিছ বুলি জকা বুলি হ'ব আৰু মানে আমি আহিছিলোঁ সেইফালৰ পৰা তো মানে একদম শ্বৰ্ট ৰাইড তাৰমানে লং ৰাইড নহয় তো এনেকৈ ইয়াৰ পৰা এনেকৈ ঘূৰাই আকৌ লৈ যাব আমাক সেইফালে আৰু মানে 50 টকাটো তাৰমানে আৰু 2-3 মিনিটত 50 টকাটো চাফা আমাৰ বেছি টাইম যোৱা নাই আৰু অলপমান আৰু মানে এই ঘূৰাব আৰু সেইফালে লৈ গৈ আছে ফটোকে খতম নহয় বাৰু আৰু সেইফালে লৈ গৈ আৰু চাগে এক পাক ঘূৰাব আমাক তো আকৌ একবাৰ মানে এই ৰাউণ্ডটো আৰু ছেইম ৰাউণ্ড এটা আকৌ মাৰিব মানে আমি ভাবিছোঁ যে নমাই দিব কিন্তু নমাই নিদিয়ে আকৌ একবাৰ ঘূৰাব এনেকৈ ৰাউণ্ডটো মাৰি আকৌ সেইফালে একবাৰ লৈ যাব মানে 2 পাক ঘূৰাব মানে এক পাকত 25 টকাকৈ একজনৰ তাৰমানে এক পাক ঘূৰাই 2 পাক ঘূৰাই তো 2 পাকত 50 টকা হিচাপ তাৰমানে তেনেকুৱা ধৰণৰ আৰু গোটেইটাই বহি আছোঁ আমাৰ এইফালে ঘূৰি ফুৰি আহি আমি ইয়াতে অলপমান চাহ তাহ খাই বোলো ভাতটো বাৰু অৰ্ডাৰ দি দিছোঁ আৰু ইয়াত ইটো খাইয়ে আছে মানে আলে বিলে আৰু তো গোটেইকেইটা চাহ তাহ খাই ল'লোঁ ইয়াতে মজাকৈ আৰু এতিয়া আমি যাব ৰিজৰ্টখনলৈকে তাত ভাতটো অৰ্ডাৰ দিয়া হৈছে আৰু টাইম হৈছে আপোনাৰ 2টা বাজে তো এতিয়ালৈকে হৈ যাব লাগে জলদি যাব বলক বলা নাটক পিঠাব লগা নাই আকৌ কি লাগে হাত ক'ত ভৰাইছ এই বুইছাত লেটা কথা এলাম কয় এটা কথা মইয়ে ক'লোঁ মোৰ বাইকখন এতিয়া বৰ্তমান চলাই আছে অংকুৰে হৈ বহিছোঁ আমাৰ গুঞ্জু বেবীৰ লগত তো লেটছ গো লাহে যা ভ্লগটো কৰিব যাব লাগিব এই নাপে আৰু আপোনাৰ এইখন হৈছে মেইন গেটখন এইখনৰ পৰা আপোনাৰ জীপ চাফাৰী ধুনীয়াকৈ কৰিব পাৰি এইখন হৈছে মেইন গেটখন আৰু ৰিজৰ্টত গৈ থাকোঁতে ইয়াত মজাকৈ এইখন চাহ বাগানটো আছে ইয়াত দেখাইছিলোঁ আপোনালোকক আৰু ইয়াত মানে গোটেইটা ৰখিছোঁ ৰিলছ বনাব লাগে এটা মজাকৈ আহা কি চাহ বাগান দেখিছোঁ ৰিলছ বনাব লাগে এতিয়া গোটেই হাও আৰু গোটেইকেইটা ৰখি আছে ভাবি আছে আহো নাহো দে ৰিলছ বনাব লাগে জল্দি একবাৰ পৰা হে পৰা একবাৰ পৰা তাই থামনেল ভাল হ'ব পৰা হে কোনোবা এটা ধামকে থামনেল ভাল হ'ব পৰা হে দে পৰা এক্সিডেণ্ট বুলি দিম দে হ'ব এক্সিডেণ্ট থামনেল থুম পৰা দিয়া মাথা খালি হল সেইটো নহয় নেকি আচ্ছা অ'কে তো মজাকে ৰিল চিল বনাই এতিয়া আমি গৈছোঁ আকৌ ৰিজৰ্টলৈকে মাজত মানে জেগাখিনি চাওক না কি মজা জেগা মানে ফটো উঠাৰ কাৰণে হওক বা ৰিল বনোৱাৰ কাৰণে হওক মানে ভাল লাগিব এটা ঘূৰা পৰা হৈ গ'ল এতিয়া আমি খাই ভাতটো
ভাতটো খাই ইয়াৰ পৰা যাব লাগিব কামটো যে কৈছিলোঁ কামটো হৈ যাব মানে ফোন কৰিছিলোঁ কামটো হৈ যাব তো নেক্সট ব্লগত দেখা হ'ব বাৰু কিন্তু কামটো হ'ব মানে ফোন কৰি সুধি ল'লোঁ চিয়'ৰটো তাৰমানে হয় নে নহয় তো কামটো হৈ যাব আৰু কি কাম হ'ব সেই নেক্সট ব্লগত দেখা হ'ব ধামাকা 35 লাখৰ বস্তু দেখা পাম তেওঁলোকে 35 লাখৰ গম পাব নেক্সট ব্লগত এইটো বাৰু খতম হোৱা নাই তেওঁলোকে ৰাহুলতে আহি পোৱা নাই ইহঁতে আহি যে ঘূৰি আছে আমাৰ বস্তুটো মৰে হা বস্তুটো মৰে 35 লাখ টাকা খাই লওঁতে ভাতটো হ'ব দিয়ক খোৱা লোৱা খতম আৰু আমি ইয়াৰ পৰা এতিয়া ওলাম আৰু ইয়াত মানে জীপ টিপ থাকে যদি আপোনালোকে চাফাৰী কৰিব খোজে ডাইৰেক্ট ইয়াৰ পৰা ৰিজৰ্টৰ পৰা যাব খোজে মানে যোনখন ৰিজৰ্টে নহওক এইখন বুলি নহয় চব ৰিজৰ্টে থাকে জীপ তেনেকৈ যাব পাৰে প্লাছ আমি একদিন আহিম বাৰু চাফাৰী কৰাৰ কাৰণে যোৱাবাৰো আহিছিলোঁ বা তাৰ আগৰবাৰো আহিছিলোঁ তো তেতিয়া মানে কৰিছিলোঁ চাফাৰী যদি আপোনালোকে ভিডিঅ' চাইছে গম পাব আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু আমি যাম পাঠশালাত মানে বম মানে এটা মানে সপোন এটা পূৰণ কৰিব গৈ আছোঁ অলপ টাইমৰ কাৰণে হওক 5 মিনিটৰ কাৰণে হওক কিন্তু সপোন এটা পূৰণ হ'ব তো জল্দি যাওঁ ব্লগটো ইয়াতে মানে খতম কৰিম লাম্বা নকৰোঁ যদি ব্লগটো ইয়ালৈকে চাই কিবা এটা ভাল পাইছে লাইক চেষ্টা মানে গোটেইখিনি কৰক আৰু যদি এতিয়ালৈ মোৰ ইনষ্টাগ্ৰাম ফ'ল' কাৰণে ইনষ্টাগ্ৰাম ফ'ল' কৰক লিংক ডিছক্ৰিপশ্যনত আছে তো সকলোকে লগ পাম নেক্সট ব্লগত টিল দেন সকলোৱে ভালকৈ থাকক কাৰণ জীৱনৰ এটা ভুল আৰু